হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভাল। বহুত দিন হ'ল একো ভিডিঅ' দিয়া নাই। আজি ভাবিছোঁ এটা ভিডিঅ' দিছোঁ আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। বহুত ৰ'দ দিছে এইকেইদিন, একদম গৰমৰ পতাপত থাকিব পৰা নাই। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাব। আৰু এতিয়া মই গা পা ধুই আজৰি হৈ ভগৱানৰ ওচৰত মানে আমাৰ গোঁসাই ঠাইত ধূপ আৰু চাকি জ্বলাই ল'লোঁ। তাৰপিছত এতিয়া মই চাহ বনাওঁগৈ। এয়া দুকাপ চাহ মা আৰু মোৰ কাৰণে। আৰু এই পিঠাখিনি যে আমি কিনি লোৱা হয়, ঘৰত বনোৱা নহয় পিছে। আৰু এয়া এতিয়া মই চাহ খাই লওঁ। আৰু এই ভাটৌটো দেখিছে, আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰত আছিলে, ইমান মৰম লগা। মাত এটা দুটা ফুটিছে, তাৰ বেছি নাই ফুটা। আৰু যিহে গৰম পৰিছে সেইবাবে ভাবিলোঁ আজি আমাৰ বেছি গাটো ধুৱাওঁ। আৰু বহুত দিন হ'ল তাইক গা ধুওৱা হোৱাই নাই আৰু বহুত লেতেৰা হৈ গৈছে। এচাৰি লৈ লৈছোঁ লগত, কাৰণ বহুত দিন গা ধুওৱা নাই যে, তাই অকণমান আমনি কৰিছে। দেখিছে এতিয়া কিমান ধুনীয়াকৈ পাতি দিছে গাটো ধুৱালত। তাহাঁতৰো গৰম উঠে, সেইকাৰণে গাটো ধুৱাই দিলোঁ। আৰু এতিয়া মই দুপৰীয়া সাজৰ কাৰণে এয়া মাছ লৈছিলে, মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া দেখিছে মই ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মাছৰ লগত ডিম অলপ আহিছিলে, মই পিঁয়াজ দি এনেকৈয়ে ভাজি লৈছোঁ। আৰু এতিয়া এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু যিহে গৰম পৰিছে, বৰষুণ এজাকটো লাগেই। আৰু বৰষুণ এজাক আহিলেও বাৰু কিন্তু অকণমান তেওঁ গৰমটো কমা যেন লাগিছে। তেওঁ ইমানো নহয়, যিহে গৰম পৰি আছে এইকেইদিন। বৰষুণ জাক আহিলে অকণমান ঠাণ্ডা পৰিলে অকণমান মন চনবোৰ ভাল লাগিছে বৰষুণ জাক দিয়াৰ বাবে। যিহে গৰম এইকেইদিন। আৰু আজি আমাৰ ঘৰৰ ওচৰতে এখন তুলনি বিয়াও আছে, তালৈও যাব লাগিব বৰষুণ জাক এৰাৰ পিছত। সঁচাকৈ দেই, বৰষুণ জাক দিয়াৰ বাবে গছ গছনিও পানী পালে আৰু মানুহৰ মনবোৰো অকণমান ভাল লাগিছে, যিহেতু ইমান গৰম এইকেইদিন। আৰু এতিয়া আমি বিয়ালৈ যাবলৈ বিয়ালৈ আহিলোঁ এতিয়া। এয়া দেখিছে আমাৰ গাঁৱৰ গোপিনীসকল, আৰু এয়া বিয়া ঘৰত আলহী চালহী সকলো আছে। সেইফালে ময়ো বহি আছোঁ। ভাবিছোঁ অকণমান ভিডিঅ' বনাই থওঁ বিয়াখনৰ। একেবাৰে আমাৰ ঘৰৰ ওচৰতে বিয়াখন। এয়া বায়েক দুজনী হয়, যাই আছে কইনা। আৰু এইফালে এয়া খুৰীয়েকক গোটেই পাউডাৰ সানি দিলে। আৰু এইজনীয়ে হৈছে